যোৱাকালিৰ ভ্লগটোত আপোনালোকে দেখিবলৈ পালে কইনাক আমি নিকাহ কৰি ঘৰলৈ লৈ আহিলোঁ আৰু তাৰ পিছতে যিখিনি নিয়ম থাকে কইনা আনি আমি নিয়মখিনি কৰিলোঁ। তাৰ পিছত ৰাতিয়ে কইনা বিদায় দিয়া নিয়ম থাকে, বিদায় দিলোঁ। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব আঠমঙলা বুলি যিটোক কয়, মানে আমি নেওতা দিয়া বুলি কওঁ। নেওতা দি কইনাটো পাৰ্মানেণ্টলি ঘৰলৈ লৈ আহি যিখিনি নিয়ম থাকে আমি কৰিলোঁ। তো আজিৰ ভিডিঅ'টোত আপোনালোকে এই গোটেইখিনি দেখা পাব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱাকালি বিয়াখন ভালে ভালে হৈ গ'ল, ভাইজান আৰু বৰ আৰু নিকাও হৈ গ'ল। আৰু আজি আছে নেওতা দিয়া বুলি কয়, আমাৰ মানে গাঁৱলীয়া ভাষাত নেওতা বুলি কয়, মানে আঠমঙলা বুলি যিটোক কয়। আৰু সেইটো কাৰণে একদম পুৰা ৰেডি হৈছোঁ, সাজি কাচি আৰু লেহেংগাই পিন্ধিছোঁ দিয়ক। আৰু ভাইজানৰ বিয়াত মন ভৰাই আৰু কালি কিমান লোৱা বস্তু লোৱাক থাকি গ'ল, মানে নিজৰ ঘৰত বিয়া হ'লেহে গম পাই গাইছ। কি ক'ম আৰু যিয়ে নহওক, আজি মানে কইনাটো আনিম ফাইনেলি। কালিতো আনিলোঁ, আনি আৰু অলপ টাইমৰ কাৰণে আনি নিয়মখিনি কৰি থৈ আহিছোঁ। আজি মানে লৈ আহিম আৰু একদম পাৰ্মানেণ্টলি আৰু ওলাইছে চববিলাক আপোনালোকক দেখাইছোঁ। আজি বেছি মানুহ লগত নাযায়, আজি কেইজনমানে যায়, আম্মা আব্বাক বাদে পৰিয়ালৰ মেইনখিনি যায়। আৰু গলত মই আজি পিন্ধা এইটো নেকলেছটো আপোনালোকে চাওক কেনেকুৱা লাগিছে। এইটো মোক বৌয়ে গিফ্ট দিছিলে বাৰ্থডেত, খুবেই বেছি ভাল লাগিছিল। বিয়াত পিন্ধিম বুলি ৰৈ থাকিল, তো আজিয়ে পিন্ধিছোঁ আৰু নেওতা দিয়া বুলি। আৰু মেহেন্দিখিনিৰ কালাৰটো চাওকচোন, ইমান ধুনীয়া হৈ গৈছিলে। সোণাই মেহেন্দি লগাই দিছিলে, মই আপোনালোকক ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছোঁ। আৰু আজি ভাইজানৰ লুকছটো ইমান ভাল লাগিছে চাওকচোন। আৰু মোৰ মেকআপটো আজি ইয়াছমিনে কৰিছিলে। ইয়াছমিনেও খুব ধুনীয়া মেকআপ কৰে। থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'ৰ জৰিয়তে দিয়ে ইয়াছমিন। আৰু এইফালে বাইটিৰ লুকছ, এয়া বাইটি চেলৱাৰ পিন্ধিছে, কাৰণ হায়াকো লৈ থাকিব লাগে। তো আজি ফ্ৰীলি ওলাইছে আৰু। তো আমি গাড়ী উলিয়াই ল'লোঁ, ভিণ্টিহঁতৰখন আৰু আমাৰখন, এই দুখন গাড়ী। বাইটিহঁতৰ ফেমিলিটো বাইটিহঁতৰ গাড়ীত যাব আৰু আমি দৰাৰ গাড়ীত আহিছোঁ। পুৰা ডান্স কৰি গৈ আছোঁ একদম কইনা আনিব। আৰু ভাইজানে এনেকৈ নিজে ড্ৰাইভ কৰি গৈ আছে, কিমান ভাল লাগে ন। নিজৰ বিয়াত যেতিয়া এনেকৈ নিজে ড্ৰাইভ কৰি কইনা লৈ আহে, মোৰতো বিৰাটেই ভাল লাগে। দৰাই যেতিয়া ড্ৰাইভ কৰি কইনা আনিব যায়। আৰু আমি এনেকৈ ডান্স কৰিয়ে আহি পালোঁ কইনাৰ ঘৰ। আৰু আমাক আদৰিবলৈ কিমান মানুহ ৰখি আছে চাওক, বাপৰে। আজি পূৰা ঢেৰ। আৰু আজি জোতা লুকাই থোৱা পৰ্বটোও আছে। কি কৰে চাওঁ আৰু, ভাইজানক নে লুটে আজি। আৰু আহাৰ লগালগ আমাক চাহ নাস্তা দিলে খাবৰ কাৰণে। আৰু চাহৰ লগত আমাক দিছে, আমি ৰঙা চাহ খাম বুলিয়ে ক'লোঁ। আৰু নাৰিকল পিঠা, আজি পিঠাটো বনাবই লাগে। বোকাখাতৰ পেৰা আছে, গোল্লা, কল আৰু আপেল। আহি যাব নহয় তাৰমানে খেলা আমাৰ বাইক লৈ যাবি কিবা। আৰু জোৰ জবৰদস্তি ভাইজানৰ পৰা জোতা খুলি লৈ গ'ল, মানে জোতা নুখুলে মিনি নেৰিলে। আমি গম পাইছিলোঁ জোতা খুলিলে জোতা লৈ যাব, মানে আজি পৰ্বটোৱে সেই মানে জোতে দো পেচে লো, মানে জানে ন। আৰু পইচা ভাইজানক খুজি আছে, কিন্তু ইহঁতে গমেই নাপায় খাজানা যে আমাৰ লগত আছে। ভাইজানৰ পকেটত আজি পইচা থোৱাই নাই, চব আমাৰ লগত থৈছে। আৰু আমাকো লুটিব নোৱাৰে, কাৰণ ইমান সহজতে ভাইজানক লুটা সম্ভৱ নহয়। ময়ো আফ্ৰিন আলফাজ হয়। নাই নকবা প্লিজ, তুমি আমাৰ চাপোৰ্ট ন, মামাৰ চাপোৰ্ট নহ'লে মামাক লুটিব। কি কয় মামাক দেখোন লুটিব, কি কৰা যায়? লুটিব মানে 2 লাখ টকা লৈ যাব। তুমি হেল্পে নকৰিলা, মামাৰ জোতাযোৰ উলিয়াই লৈ গ'ল। মামা পিন্ধি আছিলতো, খুলি লৈ গৈছে। আমি তোমালোকৰ সাপোৰ্টত আছো হিনা, আমি তোমালোকৰ সাপোৰ্টত আছো, টেনচন নল'বা। ময়ো আছো, তুমিও আছা, দুলিয়া আৰু মই আছো, দৰাৰ ভনীয়ে, টেনচন নল'বা।
তোমালোকৰ কি দাবী 6,000 এতিয়া 3,000 কলা দেখোন বাঢ়ি যাই আছে নেকি তোমালোকৰ টাইম বাঢ়ি যাই আছে আমাৰো সিদ্ধান্ত কমি যাই থাকিব আমাৰো কমি যাই থাকিব নে কি আছে ইহঁতৰ তেতিয়া 3 কৈছে এতিয়া 6 হৈছে আমাৰো কমি যাই থাকিব নেকি দুটা আছে একজন আছে গাড়ীত আছে আছে পাৰি পাৰি আমি আমি স্পেয়াৰত থৈ আহিছো গাড়ীত আছে লৈ আহিম আহাওঁতে জোতা আমাৰ ফালে নিয়ম আছে আহাওঁতে জোতা পিন্ধি আহে যাওঁতে খালি ভৰি যায় নিয়ম আরে কইনা আমার তাত মানে 19,000 আমাক জোতা নালাগে আমি কিনিলাম আমাক দৰক লাগে নলে দৰক লৈ যা লৈ যোৱা দৰক লাগে হ্যাঁ 19,000 পাম দোকান খুলি লও হতে নতুন নতুন আইডিয়া পাবো আমাক নালাগে ইস বা ডাক দিছে হৈ যা কমে কিনি লগাইছে আমারও কমি যাই থাকবো নাকি আমারও কমি আই থাকিব তুমি লাস্ট সিদ্ধান্ত বাইটি আমার সাপোর্টত থাকা বুলি কইছা কিন্তু মাত নাইছো পইচাটো তাৰ পে ভৰবা লাগব বাসু ডাঙৰ ভিনৰে পে ভৰবা লাগব ডাঙৰ বেংক 4,000 1 টকা কেইটা রাখে বিদায় লাগে বলে সেটা বিদায় দিয়া পারমিশন তো আই দিয়া তা 1 টাকা দিয়ে এটারে থাকে 4,000 টাকা থাকে গ্যারান্টি যাব লাগব উপায় নাই হবদে ঠিকে আছে উপায় নাই দৰায়ো যদি মানি নলাই আজি দৰা হৈ গলে যদি কথাখিনি নামানে উপায়টো নাই আমাৰ ফালৰ পৰাতো পইচা অলপ দিয়া হ'বই বাৰু খানা চানা খাবৰ কাৰণে কিন্তু তাৰে আগতে দোৱা হ'ল জনা বাহিল আৰু চবেই এনেকৈ দোৱা ধৰিব লাগে আমিও দোৱা ধৰিলোঁ কইনা বিদায় দিয়াৰ আগত তাৰপিছতে ছাগলৰ মাংস দি মজাকৈ পোলাও আলু দি বনাইছে বঢ়িয়াকৈ চবে খালোঁ আৰু তাৰপিছতে আমাক দিলে বঢ়িয়া পিয়'ৰ দৈ গল্লা দে আৰু খাওঁ দে আৰু আজি আৰু এটা আমি আচৰিত বস্তু দেখিলোঁ মানে নেওতাৰ দিনাখন ইমান মানুহ আহে গোটেই গাঁওখন আহাৰ দৰে হৈছে নেওতা দিয়াত ইমান মানুহ হোৱা মই দেখাই নাই আচলতে মহায়ো চবকে ধুনীয়াকৈ মাত কথা দিয়ে আৰু মহাক ভালো পায় আহে বাৰু সেইকাৰণে আৰু আমাৰ ইফালে পইচা লোৱা জোতা দিয়া পৰ্বটো চলিয়ে আছে এইফালে আৰু দিব বাৰু অলপ ময়োতো ভিন্তিক লুটিছিলোঁ ন ভিন্তিৰ পৰাতো মই 9,000 টকা ওলাইছিলোঁ সেই দিনতে বাইটি যিদিনাখন নেওতা দিয়া আছিল সেইদিনাখন মই ভিন্তিৰ জোতা লুকাই থ'ব নোৱাৰিলোঁ জোতাযোৰ নুখুলিল কাৰণে মই খুলি লৈ নগ'লোঁ ভিন্তি মানে ভিনদেউক মই গাখীৰত গোলাপৰ পাহ দি কেনে ভৰি ধুৱাইছিলোঁ আৰু কিছুমান নিয়ম আছিল মই সেইবোৰ নিয়মবিলাক কৰিছিলোঁ কিন্তু সেই সময়ত মই ভ্লগ বনোৱা নাছিলোঁ কাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ কাশ মই তেতিয়াতে ভ্লগ বনালোঁ হয় আপোনালোকক দেখাব পাৰিলোঁ হয় বাইটিৰ হাতত ভিন্তিৰ নামৰ এটা লেটাৰ লিখি কেনে আমি বিচাৰিব দিছিলোঁ তো ভিন্তি বিচাৰি নাপাল দৰাৰ মানে ভিন্তিৰ ফালৰ মানুহে বিচাৰি পাইছিল কিন্তু তথাপিও মই মানে লুটিছোঁ আৰু কিবাকে হ'লেও আৰু তেতিয়াই ভিন্তি মোক এটা নাম দি মাতিছিল খুজ্জলা বুলি মোৰ এতিয়াও মনত আছে আৰু বাকী এইবিলাক দিয়া দি পৰ্ব চলি আছে এইফালে কইনা ঘৰৰ ফালৰ পৰা আমাক মান ধৰিল আৰু বিয়নী সাজ দি পঠাই ইয়াতে খাবৰ কাৰণে আম্মা আব্বাৰ কাৰণে কিবা কিবি দিছে আৰু তাৰপিছতে কইনাক ওলালে আৰু কইনাক এতিয়া ৰেডি কৰি আছে পঠাই দিবৰ কাৰণে আমাৰ লগত হালকা ৰাখিম দিয়ক টেনশ্যন নল'ব
আৰু এতিয়া দৰায়ো মানে ভাইজানেও চবকে সেৱা লৈ কেনে তামোল পাণ দিব, মহাক দিলে। আৰু এতিয়া এয়া চিৰাজ দা গাঁৱৰ সভাপতি মহাৰ একদম খাচ বন্ধু আৰু তো একদম চিৰাজ দায়ো গোটেই বিয়াখনত লাগি ভাগি দিছে আৰু প্ৰথমৰ পৰা শেষলৈকে চিৰাজ দাই আছে বিয়াখনত। আৰু আজিও কইনা বিদায় দিয়া সময়লৈকে চিৰাজ দা আছে। আৰু এতিয়া আমি অপেক্ষাত আছোঁ, গোটেই নিয়মখিনি হৈ গ'ল, কইনা এতিয়া বিদায় দিব। কইনা এতিয়া ৰেডি হৈ আছে আৰু বস্তু গাড়ীত উঠাই আছে। আৰু এতিয়া এণ্ড মমেণ্টখিনি আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া জোতা যে লুকাই থৈছিলে জোতাযোৰো দি দিলে আৰু আমাৰ ফালৰ পৰা কিবা এটা পে'মেণ্ট এটাও কৰি দিলোঁ জোতাযোৰৰ নামত। আৰু তেওঁলোকে খানা খাব আৰু এইখিনি ডেকা পাৰ্টিখিনিৰ এটা এনজয়মেণ্ট আৰু এইটো নিয়ম বুলি নহয়, এনজয়মেণ্ট আৰু এইটো কৰেই আৰু। টেনশ্যন ল'ব নালাগে, একদম ভণ্টিৰ দৰে থাকিব আৰু চিৰাজ দাহঁতে কৈ আছিলে যে ভালকৈ থাকিবা গোটেই কেইজনী মিলা প্ৰীতিত। তো ময়ো ক'লোঁ যে একদম ভণ্টিৰ নিচিনা থাকিম। সেইটোৱে, ময়ো এজনী ছোৱালী, ময়ো সেইখিনি বুজি পাওঁ আৰু বুজি পাব লাগিব, তেতিয়াহে সকলো মিলা প্ৰীতিতে থাকিব। আৰু এতিয়া কইনাক গাড়ীত উঠাব গোটেইবিলাক আহিছে, কইনাক এতিয়া গাড়ীত উঠাই আমি লৈ যাম আৰু। কইনাক থ'বলৈ ৰাস্তাত সকলোৱে ওলাই আহিছে আৰু এতিয়া কইনাক লৈ আমি ঘৰলৈ আহোঁ। আৰু ফাইনেলি বৌৰ এণ্ট্ৰি হৈ গ'ল আমাৰ ঘৰত। আৰু ইয়াতে এতিয়া ৰিবন কাটিং হ'ব, ৰিবন কাটিং কৰিব যিহেতুকে নতুন মানুহ নতুন ঘৰ। আৰু য়াস্মিনহঁতে ইয়াতে কিবা নিয়ম কৰিছে, এয়া আমি নাহাওঁতে য়াস্মিনহঁতে ইয়াতে ফিটা লগাইছে ৰিবন। আৰু ৰিবনো নহয়, ৰিবনৰ নামত এডাল মস্ত ডাঙৰ প্লাষ্টিক দি থৈ দিছে গাইজ, যাতে কাটিব নোৱাৰে। কিন্তু ভাইটি আৰু মই যেতিয়ালৈকে আছোঁ বৌক কেতিয়াও দুখত পৰিব নিদিওঁ, কষ্টত পৰিব নিদিওঁ। তো সেইটোৰ কাৰণে আমিও হেল্প কৰিছোঁ কাটিবৰ কাৰণে। চাই থাকক আপোনালোকে, মুহূৰ্তটো খুব বেছি ভাল লগা। আৰু ইয়াতে বৌক মুমিঠাই খৰাই ভাইজানক মুমিঠা কৰাব পাহৰিছে। তো ভাইজানে কৈছে এইকেইদিন মে ভুল গেয়া। তো আৰু এইখিনি বিৰাটেই ফানি হৈছিল, বিৰাটেই জমনি হৈছিল যেতিয়া বৌক কাটিব দিছিল। মই অৰিজিনেল চাউণ্ডখিনি লগাব পৰা নাই আমাৰ কথাবোৰ, কাৰণ বেকগ্ৰাউণ্ডত আমাৰ গান বাজি আছিল, কপিৰাইট লাগি যাব, তো সেইটোৰ কাৰণে। আৰু য়াস্মিনহঁতে কৈছে ইয়াতে যে কিবা এটা দি কেনে এণ্ট্ৰি কৰিব লাগিব, ফিটা এনে কাটিব নোৱাৰে। তো সেইটো দাবী দিয়া নাই, যিকোনো এমাউণ্ট আৰু 100 টকা 200 টকা যি দিয়ে দিব পাৰি আৰু চকলেট খাবৰ কাৰণে এনেকৈ কৈছে। তো সেইটো কাৰণে বৌক মই কৈ আছোঁ একেবাৰে কমাই দিয়া, 100 টকা দিয়া 200 টকা দিয়া এনেকৈ কৈ আছোঁ। কিন্তু বৌই 500 দি দিলে আৰু য়াস্মিনহঁতক চকলেট খাবৰ কাৰণে। আৰু ইয়াতে আমি এটা ৰচম কৰিছোঁ, এইটো এটা নিয়ম কৰিছোঁ, মানে কইনা ঘৰত সোমোৱাৰ পিছত ইয়াতে গাখীৰৰ ওপৰত গোলাপৰ পাহ ছটিয়াই দিছোঁ। আৰু আপোনালোকে কমেণ্ট নকৰিব যে গাখীৰ ৱেষ্ট কৰিছোঁ, পানী বেছি গাখীৰ কম, জাষ্ট বগা দেখিবৰ কাৰণে। আৰু তাতে গোলাপৰ পাহ দিছোঁ আৰু ইয়াতে আঙঠি এটা দিম, সোণৰ আঙঠি। যোনে আঙঠিটো প্ৰথমতে পায় তাৰে ৰাজত্ব চলিব জিন্দগী ভৰ। হয় যদি দৰাই পায় দৰাৰ চলিব, কইনাই পালে কইনাৰ চলিব। তো বলক। তিনিবাৰ হ'ব লাগে বুলি কৈছে, আৰু এবাৰ দিওঁ।
লুকাই কেনে দিছে লুকাই দিব লাগে পাল্লা পাল্লা এতিয়া জিত কইনাৰে হল তিনিবাৰ দিলো তিনিওবাৰ কইনায়ে পালে নিয়ম নীতিবোৰতো চলিয়ে থাকিব কিন্তু খাৰু জাকাৰা ভাতটো কিন্তু বহুত ইণ্টাৰেষ্টিং হয় এই খাৰু জাকাৰা ভাত বুলি কয় এইটো আমাৰ গাঁৱলীয়া মানে সমাজত আৰু আজি ভাত বনাব দিছে কইনাক আমাৰ পৰিয়ালৰ গোটেই মানুহ আহিব আহি মানে খানা এটা খাব আৰু লগে ভাগে পেণ্ডেলৰ কাপোৰো আদা আদি উঠালে আৰু কিন্তু সেই বুলি এনেকুৱা নহয় যে কইনাক আমি ইমান মানুহৰ খানা অকলে বনাব দিম কইনাক জাষ্ট এবাৰ দুবাৰ লাৰিব দিছে আৰু নতুন বুলিও ইমান ভাল নালাগে বাকী ডাঙৰবিলাকে বনাই আছে বাৰু ৰুম ভাইজানহঁতে ভিন্তিহঁতে আৰু মামীহঁত আহি পালে আৰিফা বৌ নাজমিন বৌ আৰু মানুহ আহিলে টোপলাটো চাওঁ মই খোৱা না মস্ত মই তোমালোকৰো এনেকুৱা হৈছিল নে আমাকো দিছিল এনেকে দিয়া নাই আমাক এনেকে দিয়া নাছিল ন আমি এতিয়াহে ৰান্ধো তোমালোকে বনোৱা নাছিলা ছেকেণ্ড ডে ফাৰ্ষ্ট ডে বনোৱা নাছিলা বনোৱা নাছিলো আমি চান্স পালো লকডাউন হৈ গ'ল যে বিয়াৰ পিছদিনাৰ পৰাই তোমালোকৰতো লকডাউন বিয়া হৈছে ঘৰৰ কেইটাকে বনাই খুৱাইছো আৰু আমাৰ ৰিগ্ৰেটটো ৰৈছে বাৰু জীৱনত কিবা কিবি আৰু আৰিফা বৌ নাজমিন বৌহঁতৰ বিয়াখনো ৰিগ্ৰেট ৰৈ গৈছে মানে লকডাউনৰ সময়তে হ'ল বিয়া এনিভাৰ্চাৰী সঁচাকে নে বহুত ভাল লাগিব ইমান এক্সপেক্টেশ্যন আছিল ইমান মানে আশা আছিল বিয়াখনক লৈ মানে কি ক'ম আৰু এই দুখন বিয়া মানে বহুত ৰিগ্ৰেট ৰৈ গৈছে বহুত ধুনীয়া বিয়া হ'ল হয় তাৰমানে কি ক'ম গাইজ কিন্তু বিয়াৰ পিছদিনাখনে লকডাউন হৈ গ'ল তো সেইটো কাৰণে বেড লাক আৰু এইফালে বাৰু আদা পিঁয়াজ কাটি আছে পিঁয়াজ চিয়াজ এইবিলাক অহেদাহঁতে ইয়াছমিনহঁতে চবে কাটা কুটা কৰি আছে আৰু ময়ো কাটি আছোঁ বাৰু মাজে মাজে ভিডিঅ'ও বনাই আছোঁ এইফালে দৰ্শক মণ্ডলী মোৰ বেমাৰ কি বেমাৰ বিয়া খাই জ্বৰ তোৰ বেয়া আছে আৰু এইফালে পাকঘৰৰ ফালে চলি আছে মাটন মেৰিনেট কৰি আছে এইখিনি পুৰা মাৰি লৈছে একদম দৈ আৰু জিৰা ধনিয়া দি কেনে পুৰা একদম মাৰি লৈছে এইখিনি 15-20 মিনিটৰ কাৰণে মেৰিনেট হ'ব লাগিব আজি আমাৰ খানাত বহুত কিবা কিবি আছে পৰিয়ালৰ চববিলাক আহিব দেখাম বাৰু আপোনালোকক আৰু এইফালে কংগ্ৰেচুলেশ্যনছ দি আছে বুকে লৈ আহিছে চেমিমহঁতে খুব ধুনীয়াকৈ আহিছে চেমিম এয়া আৰু এইফালে আছে আলিয়া মোৰ ভাগিনী এইফালে পাকঘৰত ভিন্তিয়ে বনাইছে অন্য এটা ৰেচিপি এইফালে মাছ হ'ব আৰু বাহিৰত মাংস বনাই আছে আৰু পনীৰ চনীৰ কিবা কিবি থাকিব মই দেখাম তোমালোকৰ দিনৰ কথা মনত পৰিছেনে পৰিছে বনাইছিলানে প্ৰথম দিনা মানে এনেই আৰু অলপ লাৰি দিছোঁ মাহঁতে বনাইছে আৰু এইফালে মহাহঁতো আহিলে কইনাৰ আব্বা আৰু মহাৰ বন্ধু আহিল আৰু ভাল লাগে আমাৰ আজিকালি চব ফাংচনতে মহাহঁত থাকে তো সেইটোৰ কাৰণে বহুত বেছি ভাল লাগে আৰু বৌৰো আজি বহুত ভাল লাগিছে মহা অহাৰ কাৰণে আৰু মহাহঁতক চাহ নাস্তা দি দিলোঁ এইফালে আৰু ময়ো বঢ়িয়াকৈ অলপমান দৈ বুন্দিয়া খাব লৈছোঁ আৰু বিয়াৰ দিনাখন খাবই নাপালোঁ কি ক'ম গাইজ ইমান আইটেম কৰিছিল বিয়াৰ দিনাখন কিন্তু মই কিছুমান খাবই নাপালোঁ কি ক'ম আৰু উপায় নাই দিয়ক আৰু এনেকুৱা হয়েই আৰু থেংক ইউ ৱেলকাম আৰু আমাৰ ধুনীয়া বাইটিজনী জনালী বাইটিও আহিছে খুব বেছি ভাল লাগিছে এইমাত্ৰ আহি পালে বেচেৰি আহিছে আৰু ডিউটিৰ পৰাও তো খুবেই ভাল লাগে যেতিয়া চববিলাক এনেকৈ আহে এইফালে ভিন্তিওতো বনোৱাত এক্সপাৰ্টে আৰু পুৰা স্পেচিয়েল চাহ বনাই আছে ইলাইচি চিলাইচি দি পুৰা একদম আৰু কোনোবা এজনে কমেণ্টত সুধিছিল যে ভিন্তি মানে কি ভিন্তি মানে ভিন্দেও মই মৰমতে ভিন্তি বুলিয়ে কওঁ মই বহুত সৰু থাকোঁতে বাইটি আৰু ভিন্তিৰ বিয়া গৈছে মই মেট্ৰিকৰ সময়তে চাগে তো সৰুৰ পৰা ভিন্দেওক মই ভিন্তি বুলিয়ে কওঁ মৰমতে এতিয়াও ভিন্তিয়ে আৰু জানে যে ইমান কথা কয় মই জানাই নাছিলোঁ আগতে ভিডিঅ' এটা চালোঁ আজি ল'ৰা ছোৱালী অলপ গ্ৰ' হ'লে এনেকুৱা হ'লে ভাল আছে আৰু এটা ভাল কথা কৈছে ল'ৰা ছোৱালী ইউটিউবতে লাগি থাকিলে নহ'ব সেইটো এটা যিবিলাক ল'ৰা ছোৱালী ক্লাছ 9-10 পঢ়ে তেওঁলোকে যদি ইউটিউবতে লাগে সেইটো তেওঁলোকৰ ফিউচাৰৰ কাৰণে ভাল নহয় বঢ়িয়া কথা কৈছে জানে যে ইমান ধুনীয়া কথা কয় অতি সুন্দৰ মাইণ্ড ব্লয়িং থেংক ইউ হাই তামান্না বিয়া খাই কেনেকুৱা লাগিল মই আজি স্কুলত যাই কেনে বাপৰে বাপ চবে বোলে পুৰা খাইছা ন তোৰ একদম চৰ্টি লাগি গৈছে খাই কেনে হয় না পুৰা কৈ আছে পুৰা খাইছা না তই পুৰা খাইছা
আমাৰ মাইক্ৰফোনটো আগবঢ়াইছোঁ বক্তাৰ চেনেলত। দেখিছেনে আমাৰ এনেকুৱাই গোটেইবোৰ লগ হ'লে আমি খুব হাঁহি ফূৰ্তি কৰোঁ আৰু বক্তাৰ ভাইজান মোৰ ডাঙৰ আব্বাৰ ল'ৰা ইমান ধুনীয়া গান গাইছে আৰু আজি ৰাতিটো খুব ধুনীয়া মানে জমাই দিছে আৰু চবেই গান চান গাই মেলি। আপোনাৰ হাজবেণ্ডে ইমান ধুনীয়া গান গায় আজিহে গম পালোঁ। নিউ ছিংগাৰ আপোনাৰ ভাল লাগেনে? বহুত ভাল লাগে। তোমাৰ ভাল লাগেনে? আমাৰ জনিতা বাইটিও আহিছে, দাদাৰ ছোৱালী। কেনেকুৱা লাগিল বিয়া খাই? বহুত ভাল লাগিছে। আৰু আমাৰ নতুন কইনাক কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, খুব মৰম লগা। আপেল দা তুমি পৰিছা, দুখ পাইছা? দুখ পাইছা? আৰু পৰিয়ালৰ চবে মিলি এসাঁজ খালোঁ আৰু চবে বহি গ'ল এতিয়া ভাত খাবৰ কাৰণে। ভাল লাগে গোটেইবিলাক যেতিয়া একেলগ হওঁ। আৰু মামীকো বৌৰ ফালৰ পৰা গিফ্ট দিলে। এতিয়া কাৰ জনালি বেটি? গিফ্টে গিফ্ট আৰু পইচাই পইচা আৰু তুমিও ভাগ ল'বা ভিডিঅ' কৰি দিয়াৰ কাৰণে। তাকে মই 50-50 নেকি? যাওঁতে আৰু হা তোমাক আজি ইমান ধুনীয়া লাগি আছিল। অ'কে, আমি বিয়াত বহুত এনজয় কৰিলোঁ, ভাল লাগিল। আৰু নেক্সট কেতিয়া লগ পাম? অ'কে, বহুত সোনকালে। আৰু এইখিনিতে নিয়ম এটা থাকে, ৰাতিয়ে মানে সেইদিনাখনে খাৰু জাকাৰাৰ দিনা 3 নাঙলা পাৰ কৰাব লাগে বুলি কয়, নিয়ম এটা থাকে। তো আমাৰ ওচৰতে আমাৰ আব্বাৰ ফালৰ জেঠীৰ ল'ৰাটো থাকে, নীলিমা বৌ বুলি যে কওঁ, নীলিমা বৌৰ হাজবেণ্ড মোৰ জেঠীৰ ল'ৰা, আমাৰ আব্বাৰ ভনীয়েকৰ ল'ৰা। তো ইয়াতে আহিলোঁ, এইটো নিয়ম এটা। কি নাই? বিয়াত কি মোৰ বিয়াত কি লাগব? তোমাৰ বেড যিমান ইচ্ছা যায় সিমান ল'বা, মনৰ মতো ল'বি। কি কয় নীলিমা বৌ? আৰু কি লাগে আপোনাক? কি লাগে? কি লাগে? মোক কিবা দিম বুলি কৈছে, তই বেড কিবা দিয়ে কি লাগব? হা? কি লাগব? কিবা যি দিয়া। আজি ইমান ভাল হৈছে ভিডিঅ'টোৰ কাৰণে। আৰু এই ভ্লগটো 2 দিন পিছত কৰি আছোঁ মই। কইনাক আজি লৈ যাবলৈ ঘৰৰ পৰা মানুহ আহি আছে, কইনাৰ ঘৰৰ পৰা বহুত বেয়া লাগি আছে। মই বৌক ৰেডি কৰি দি আছোঁ, কাপোৰখন পিন্ধাত হেল্প কৰি দি আছোঁ। ময়ে এইকেইটা দিন বৌক হেল্প কৰি আছোঁ বাৰু, অলপ চলপ সৰু সুৰাকৈ। এতিয়া বৌহঁতৰ পৰিয়ালৰ মানুহ আহি পাইছে, চাহ নাস্তা ৰেডি কৰিছোঁ, তো ভাত পানী খাব দি আছোঁ। আৰু এতিয়া আমি চবেই মিলি এতিয়া আৰু ভাত পানী খোৱা হোৱাৰ পিছতে বৌক লৈ যাব, কেইদিনমান থাকিব এতিয়া। তাৰপিছত আৰু 3 দিনমান পিছত থ'ব অহা এটা নিয়ম আছে, থ'ব আহে মানে 8 মঙলাৰ পিছত বৌ যোৱাই নাছিল ঘৰত, তো সেইটো কাৰণে মাকৰ ঘৰত যাব এতিয়া। এইকেইটা দিন আনা নিয়া পৰ্ব অলপ চলি থাকে। আৰু এতিয়া মান ধৰিব ওলাইছে, মানে কইনা ঘৰৰ পৰা যিকেইটা মানুহ আহিছে তেওঁলোকক অলপ গিফ্ট দিব দৰা ফালৰ পৰা। আৰু দিয়া থোৱা সেইবিলাক হৈ গ'ল। তাৰপিছত এতিয়া বৌ যাবলৈ ৰেডি হ'ল। বৌৰ আম্মা আব্বা যিহেতুকে আজি অহা নিয়ম নাই, তো তেওঁলোকৰ কাৰণে বিৰিয়ানী সাজা দিব লাগে, তেওঁলোকৰ কাৰণে দি দিলোঁ। গেলচোন বেয়া লাগছে না? বেয়া লাগছে। আমার বেয়া লাগছে না বুয়ারি যাই? বেয়া অলপ লাগব, ভগৱান পাতলা হ'ল, পাতলা হৈ গৈছে। আজি বুয়ারি গ'ল কেনেকুৱা লাগছে? বেয়া লাগে আজি। বেয়া লাগে ন?
আৰু আজি প্ৰীতি ভাবিহঁতো যাব ওলাল যিহেতু তেওঁলোক কলকাতাত থাকে আৰু ফ্লাইট আছে আজি 12:30 বজাত তো বাবুই থ'ব যাব ওলাইছে এওঁলোকক আৰু এইখিনিতে আব্বাৰ অফিচৰ ষ্টাফ আহি পালে মানে আব্বাই যোনখন স্কুলত চাকৰি কৰিছিল সেইখন স্কুলৰে এইটো বাইদেউ মই প্ৰথম শিক্ষা গ্ৰহণ কৰিছোঁ এওঁলোকৰ পৰাই তো বাইদেউ বিয়াত বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিল আজি আহিছে তো চাওক কিমান ভাল পায় আমাক আজি হ'লেও আহিছে বাইদেউ ধন্যবাদ আপুনি নিমন্ত্ৰণ ৰক্ষা কৰাৰ কাৰণে অহাকালি ভ্লগটোত আপোনালোকে দেখা পাব বৌৰ ঘৰৰ পৰা কি আনিছে ফাৰ্নিচাৰ ইলেক্ট্ৰনিক্স কিবা কিবি আনিছে আমি আচলতে এইবিলাক আনিব দিয়া নাই আপোনালোকে নিগেটিভ চেঞ্চত নল'ব কাৰণ এইটো বিয়া হ'লে আনেই বাৰু আমি কোনো ডিমাণ্ড কৰা নাই ইভেন মই বিয়া হ'লে ময়ো নিম যিহেতুকে নিজৰ ঘৰ এখন সাজা যায় তো সেনেকুৱা কিন্তু আমাৰ থাকাত গোটেইখিনিয়ে আছিলে দানলপৰ পৰা আদি কৰি বিচনা চিচনা গোটেইখিনি আছিলে কিন্তু তথাপিও যিহেতুকে নিজৰ নতুন এখন ঘৰ সাজে তো সেইটো কাৰণে লৈ আহে বাৰু সকলোৱে এইটো তো অহাকালিৰ ভিডিঅ'ত আপোনালোকক হোম টুৰ এটা ধুনীয়াকৈ দেখাম যিহেতুকে বহুতে চাব বিচাৰি আছিলে ৰুমবিলাক তো ধুনীয়াকৈ দেখাম আপোনালোকক বিয়াৰ ভিডিঅ' আৰু সমাপ্ত কৰিম বেছি নাই 2টা বা 3টা আছে কাৰণ বাকী কামবিলাক ৰৈ আছে আৰু যিহেতুকে পিকনিকৰ ছিজন আপোনালোকক পিকনিকৰ ভাল প্লেচ দেখাব আছে তো সেইবোৰো দেখাম তেন্তে আজিলৈ সামৰিছোঁ বাই বাই